গাইজ স্বাগতম জনাইছোঁ মোৰ চেনেল আছামিজ টেকলৈ। গাইজ মই আজি এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ যে আপোনালোকেও নিশ্চয় নেট চলায় বা নেটৱৰ্ক চলায়, ময়ো নেট চলাওঁ। তো নেটত আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়া, হোৱাটছআপ, ফেচবুক আদিকে ধৰি অন্যান্য অনলাইন এপ ব্যৱহাৰ কৰে। তো কেতিয়াবা এনেকুৱা এটা অৱস্থাও হৈ যায় যে আমি সেই এপছসমূহ ইউজ কৰি থাকোঁতে আমাৰ নেটটো একেবাৰে শ্ল' হৈ যায় বা ছাৰ্ভাৰ ডাউন হৈ যায়। তো তেনে অৱস্থাত আমি আমাৰ নেট একেবাৰে চলাব নোৱাৰোঁ, তেনেধৰণৰ অনলাইন এপ আমি ইউজ কৰিবলৈ অক্ষম হওঁ। তো সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মই এটা নতুন উপায় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো বন্ধুসকল, সেইটো জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক। তো আহক জানোচোন কি সেই উপায়টো। তো তাৰ বাবে আপোনালোকে একো কৰিব নালাগে, জাষ্ট আপোনাৰ ছেটিংছটো খুলি লওক। বন্ধুসকল, মই জনাব বিচাৰোঁ যে মই 3টা উপায় আপোনালোকক ক'ম সেই সমস্যাটোৰ বিষয়ে। তো প্ৰথম উপায়টো কৈছোঁ যে আপুনি ছেটিংছটো খোলাৰ পাছত এনেকৈ এটা পেজ দেখা পাব। তাৰ একেবাৰে ওপৰত যিটো দেখিব এবাউট ফোন, মোৰ মোবাইলতো একেবাৰে ওপৰত আছে, আপোনাৰ তলত বা মাজতো থাকিব পাৰে। তো এবাউট ফোনটোত এবাৰ টিপি ল'ব। ইয়াত টিপাৰ পাছত এতিয়া মোৰতো ছফ্টৱেৰ আপডেট নাই, ছিষ্টেম আপডেট। মই ছিষ্টেম আপডেট ইতিমধ্যে কৰি থৈছোঁ, ইয়াত চেক কৰিছে মোৰ ছিষ্টেম আপডেট ন' আপডেটছ এভেইলেবল। ইয়াত আপোনালোকে দেখা পাইছে। আপোনালোকৰ যদি আপডেটছ ইয়াত এভেইলেবল বুলি দেখায় বা মুঠতে আপডেট যদি এভেইলেবল বুলি দেখায়, প্লিজ সেই আপডেট এভেইলেবলটোত এবাৰ ক্লিক কৰি ল'ব। তেতিয়া সেই নেটৰ সমস্যাৰ লগতে অন্যান্য মোবাইলৰ সমস্যাসমূহ আপোনালোকৰ সেই আপডেট দিয়াৰ পাছত সমস্যাসমূহ নাইকিয়া হ'ব। তো তাৰপাছত আপুনি আন এটা কৰিব লাগিব কাম। তো সেইটো এটা অতি প্ৰয়োজনীয় কাম। তাৰ বাবে আপুনি যাব লাগিব আপোনাৰ চিম কাৰ্ডছ এণ্ড মোবাইল নেটৱৰ্কছত। এইটো দেখিছে ওপৰৰ পৰা 4 নম্বৰত আছে। এই চিম কাৰ্ডছ এণ্ড মোবাইল নেটৱৰ্কছত এবাৰ চিম্পলি ক্লিক কৰক। তো ইয়াত ক্লিক কৰাৰ পাছত আপুনি এতিয়া যিটো চিমত আপোনাৰ নেট চলাই আছে সেই চিমটো ক্লিক কৰিব লাগিব। মোৰতো চিম নম্বৰ 1ত 2টা চিমতে এয়াৰটেল আছে, যদিও মই 1 নম্বৰ চিমটোত এতিয়া নেট ব্যৱহাৰ কৰি আছোঁ। তো আপুনি যিটো চিমত ব্যৱহাৰ কৰি আছে সেই চিমটো ক্লিক কৰিব লাগিব। আপোনাৰ 1 নম্বৰতে হ'ব পাৰে বা 2 নম্বৰ শ্লটতে হ'ব পাৰে। তো মোৰ 1 নম্বৰ শ্লটত আছে কাৰণে মই 1 নম্বৰটোত ক্লিক কৰিছোঁ। তো ইয়াৰ পাছত আপুনি কৰিব লাগিব কি, দেখা পাইছে একেবাৰে ওপৰৰ পৰা 4 নম্বৰত আছে, 5 নম্বৰত আছে প্ৰিফাৰ্ড নেটৱৰ্ক টাইপ। তো প্ৰিফাৰ্ড নেটৱৰ্ক টাইপত আপুনি ক্লিক কৰিব লাগিব। নিশ্চয় আপোনাৰ মোবাইলটো ওলাব, ইয়াৰ কোনো ডাউট নাই, আপোনাৰ মোবাইলটো নিশ্চয় ওলাবই। তো ইয়াত আপোনালোকে দেখিব প্ৰিফাৰ LTE, প্ৰিফাৰ 3G, 2G অনলি। এইটো আপোনালোকে 3G মোবাইলৰ কাৰণে ইউজ কৰিব পাৰে বা উপায়টো 4G মোবাইলৰ কাৰণেও ইউজ কৰিব পাৰে। তো ইয়াত আপোনালোকে 2G লৈ, যদি আপোনাৰ নেট একেবাৰে শ্ল' চলি আছে, প্ৰথম এইটো 2G লৈ আপডেট কৰি ল'ব। তো 2G লৈ আপডেট কৰাৰ লগে লগে দেখিছে ওপৰত মোৰ প্ৰথমতে 4G আছিলে, এতিয়া ইটো চিমটো 4G চলি আছে, কিন্তু 1 নম্বৰ চিমটো মোৰ 4G নাইকিয়া হৈ গৈছে। 4Gৰ পৰা এতিয়া ইতিমধ্যে হৈ যাব, লৈ গুচি যাব। তো এতিয়া আপুনি আকৌ প্ৰিফাৰ্ড নেটৱৰ্ক টাইপটোত হোৱাৰ পিছত আকৌ ক্লিক কৰক। নহ'লেও এনেকৈ থাকিলেও কোনো সমস্যা নাই। তো 2G এতিয়া 2G থৈ আছে, 2Gৰ পৰা পুনৰ আপুনি প্ৰিফাৰ LTEত এবাৰ ক্লিক কৰি লওক। তো প্ৰিফাৰ LTEত ক্লিক কৰাৰ লগে লগে দেখিলে পুনৰ 4G আহি গ'ল। তো এতিয়া যদি আগতে আপোনাৰ যিটো নেট স্পীড চলি আছিলে সেই স্পীডটো বৰ্তমান এতিয়া বহুত বাঢ়ি যাব। আপুনি নিজেই ট্ৰাই কৰক, মোৰো ইতিমধ্যে চাগে বহুত বাঢ়িছেই। এতিয়া মইতো আপোনালোকক বুজাব নোৱাৰিম, কেনেকৈনো বুজাম যে বাঢ়িছে। তো আপুনিও নিজৰ মোবাইলত ট্ৰাই কৰি চাওক। যদি বেয়া পায় তেতিয়া প্লিজ ভিডিঅ'টো ডিছলাইকেই কৰি দিব, যদি বেয়া পায় আপুনি, যদি আপোনাৰ মোবাইলত হোৱা নাই। যদি ভিডিঅ'টো চাই ভাল পালে ফ্ৰেণ্ডসকল, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই 3 নম্বৰ উপায়টো কওঁ যে আপুনি আপোনাৰ মোবাইলত তো এইবাৰ আপুনি আপোনাৰ মোবাইলত ষ্ট'ৰেজত যাব লাগিব। ছেটিংছৰ সেই প্ৰথম পেজটোতে ওলাই চব। তো এতিয়া আপুনি ষ্ট'ৰেজত যাওক। ইয়াত ষ্ট'ৰেজ লিখা আছে, চাব আপোনাৰ মোবাইলটো লিখা থাকিব। ইয়াত দেখিছে আপোনালোকে ষ্ট'ৰেজ লিখা আছে। তো এই ষ্ট'ৰেজটোত জাষ্ট এবাৰ ক্লিক কৰি লওক। ষ্ট'ৰেজটোত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আপোনালোকে অ'পেন হোৱা দেখা পাব। একেবাৰে তলত লিখা আছে ক্লিনাৰ। তো ক্লিনাৰটোত আপুনি এবাৰ চিম্পলি ক্লিক কৰক। তো ক্লিনাৰ ক্লিক কৰাৰ পাছত দেখিব আপোনাৰ এইখিনি যিখিনি জাংক ফাইলছ, এইখিনিৰ কাৰণেও আপোনাৰ নেটটো বহুত শ্ল' হৈ যায়। তো আপুনি এই জাংক ফাইলছখিনিও ক্লিয়াৰ কৰি লওক। দেখিছে একেবাৰে তলত ক্লিন আপ 555 MB লিখা আছে। তো ক্লিন আপটোত ক্লিক কৰি আপুনি এই জাংক ফাইলছখিনি ক্লিন কৰি লওক। তো বন্ধুসকল, এয়াই আছিল 3টা উপায়। আপোনালোকে ইয়াৰ জৰিয়তে আপোনাৰ নেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। যদি ফ্ৰেণ্ডসকল ভিডিঅ'টো চাই ভাল পালে, তো প্লিজ আকৌ কৈছোঁ ভিডিঅ'টো লাইক কৰক। আৰু এনেধৰণৰ টেকনিকেলৰ লগতে জড়িত অন্যান্য ভিডিঅ' আৰু বিভিন্ন ঠাই ভ্ৰমণৰ লগত জড়িত ভিডিঅ' পাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।